হেল্ল'। হেল্ল' পাহি অঁ কোন হয়? কিয় চিনি নোপোৱা হৈ গ'লা নেকি ইমান কম দিনৰ ভিতৰতে মাত্ৰ? ৰাজ। ৰাজে কৈ আছোঁ। ভালে আছা? ভালে আছোঁ, কিন্তু ফোন কিয় কৰিলা তুমি? কিয় ফোন কৰাটো কিবা অপৰাধ হ'ল নেকি? সেইবুলি নহয়, কিন্তু এতিয়া আৰু তুমি কিয় ফোন কৰিছা? ভুল কৰিলোঁ নি ফোন কৰি? ভুল বুলিয়ে ক'ব লাগিব ন, তুমিতো গম পোৱাই মোৰ বিয়া হৈছে। বিয়াটো মোৰো হৈছে, এই বুলি কি ফোন কৰিব নোৱাৰি নেকি? ফোন কৰিব নোৱাৰি বুলি কথা নাই, কিন্তু এতিয়া আৰু ফোন কৰাৰ প্ৰয়োজন কি আছে কোৱাচোন? সকলোবোৰ শেষ হোৱাৰ পিছত আৰু ফোন কৰি কিবা লাভ আছে নেকি? এতিয়া তুমিও কাৰোবাৰ হ'লা, ময়ো কাৰোবাৰ হ'লোঁ। এতিয়া আৰু বিশেষকৈ আমাৰ মাজত যি হৈ গ'ল সেইটো বস্তু বাদ দিয়া, কিন্তু সেই দুজন মানুহকতো এতিয়া আৰু ধোকা দিয়াৰ কোনো প্ৰয়োজন নাই ন? তেওঁলোকক প্ৰতাৰণা কৰি কি পাবা কোৱা? ধোকা দিয়া বুলি কিয় ভাবিছা? তোমাৰ হাজবেণ্ডে গম পায়ে দেখোন আমাৰ কথা, আৰু মোৰ ৱাইফেওতো গম পায় ন। সেইটো বুলি নহয়, হাজবেণ্ডে গম পাইছোঁ, মানিছোঁ, ঠিক আছে, কিন্তু এটা কথা নহয়, মই এইটো কৈছোঁ তোমাক যে কোনো এজন মানে লাইফ পাৰ্টনাৰে, সেয়া হাজবেণ্ডেই হওক বা ৱাইফেই হওক, নিজৰ জীৱন সংগীগৰাকীক মানে তেখেতৰ কোনোবা অতীতৰ কোনোবা এক্সে ফোন কৰক, সেই বস্তুটো কোনেও সহ্য কৰিব নোৱাৰে, গম পাইছানে? হয়, কোনোবা আছিলে জীৱনত বুলি একচেপ্ট কৰিব পাৰে, ঠিক আছে, কিন্তু সেই মানুহজন আহি অতীতটো সন্মুখত যেতিয়া থিয় দিব তেতিয়া কোনোৱে সহ্য কৰিব নোৱাৰে। মানুহ কেতিয়াও ইমান বেছি মহান হ'ব নোৱাৰে, বুজি পোৱা সেইটো কথা? মোৰ হাজবেণ্ডে এতিয়া ঠিক আছে, তেওঁ মানি লৈছে যে তোমাৰ লগত মোৰ ৰিলেশ্যন আছিলে, সেই কথাটো একচেপ্ট কৰিছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ তুমি মোক এতিয়া ফোন কৰি থকাটো একচেপ্ট কৰিব। মই সেইটো ক'ব বিচাৰিছোঁ, সেইটো ভাল কথা নহয় ন? বুজি পাইছোঁ, কিন্তু নোৱাৰিছোঁ ন থাকিবলৈ। নোৱাৰিলে নহ'ব নহয়। এতিয়া তুমি বিয়া পাতিলা, মই আগতেও কৈছোঁ, চোৱা, তুমি নিজে এৰি থৈ গৈছিলা। মোক এৰি থৈ যোৱাৰ সিদ্ধান্তটো সম্পূৰ্ণকৈ তোমাৰ একান্তই ব্যক্তিগত আছিলে, আৰু লাষ্টত আমি মিউচুৱেলি দুইজনে দুইজনৰ ফালৰ পৰা কথা পাতি মেলি সেই সিদ্ধান্ত লৈছিলোঁ এৰি যোৱাৰ, ঠিক আছে, আৰু ধুনীয়াকৈ আমি এৰি মেলি থাকিলোঁ। তুমি জীৱনত মুভ অন কৰিলা, তুমি বিয়া পাতিলা, তুমি ৱাইফৰ লগত এতিয়া খোজ আছা, আৰু মই মোৰ হাজবেণ্ডৰ লগত ধুনীয়াকৈ আছোঁ। এতিয়া আৰু মানে এইবিলাক কি প্ৰয়োজন আছে তুমি কোৱা? এনেকৈ আৰু এতিয়া জুই লগাই থকাৰ কোনো প্ৰয়োজন নাই, কাৰণ মই তোমাক আগতেও কৈছোঁ, যিকুৰা জুই তুমি লগাইছা নহয়, সেই জুইকুৰাত কেৱল তুমি নাভাবিবা যে মোক জ্বলাবা বুলি, কেৱল মোৰ সংসাৰ নজ্বলে, কিন্তু লগতে তুমিও জ্বলিবা, গম পাইছা? সেইকাৰণে এইবোৰ বস্তু বাদ দিয়া, নিজৰ জীৱনত কনচেনট্ৰেট কৰা, নিজৰ জীৱনটোত আগবাঢ়ি যোৱা, ৱাইফৰ লগত ধুনীয়াকৈ জীৱনটো উদযাপন কৰা, প্লিজ বুজিবলৈ চেষ্টা কৰা। কোনো এক্সে তোমাক আহি এনেকৈ নুবুজায়, মইহে বুজাই আছোঁ, গম পাইছা? সেইটোৱেতো প্ৰব্লেম ন। কেনেকৈ থাকিম কোৱা সুখত ভালকৈ লাইফ পাৰ্টনাৰ লগত? তাই তোমাৰ নিচিনা মোক বুজিয়ে নাপায় একো। তাই তোমাৰ নিচিনা একেবাৰে নহয় ন, বহুত ডিমাণ্ডিং হয়, এইটো লাগে কৈ ইমান অশান্তি কৰি থাকে। সেইটো কথা নহয়, সেই বুলি কি তুমি তাইক ধোকা দিবা নেকি? সেই বুলি তুমি মোৰ ওচৰত আহিবা নেকি? বেলেগ কাৰোবাৰ লগত কথা পাতিবা নেকি? সেইটো নহয় নহয়। চোৱা ৰাজ, মই তোমাক ভালকৈ কৈছোঁ যে কোনো কাৰো দৰে হ'ব নোৱাৰে। তাই মোৰ নিচিনা নহয়, তোমাৰ নিচিনা বেলেগ কোনোবা নহয়, কোনো কাৰো দৰে নহয়। চবৰে ব্যক্তিত্ব বা পাৰ্চনেলিটি বেলেগ বেলেগ হয়, কোনো কাৰো নিচিনা হ'বই নোৱাৰে। তুমি বুজিবলৈ চেষ্টা কৰা, প্লিজ। বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ, এনেকৈ মোক ফোন কৰি নাথাকিবা। কথাটো ভাল হোৱা নাই নহয়, তুমি মোক ফোন কৰি আছা। বেয়া পাইছা নেকি তুমি? বেয়া পাইছোঁ, নাই পোৱা বুলি কেনেকৈ ক'ম কোৱা? তোমাক মই আগতেও কৈছোঁ যে তুমি নিজৰ পৰিয়ালৰ লগত আছা, মই মোৰ পৰিয়ালৰ লগত আছোঁ, মোৰ হাজবেণ্ড আছে, পৰিয়ালটো আছে, মই কেনেকৈ তোমাৰ লগত কথা পাতি থাকিম কোৱা? আৰু এইটো কোনো ভাল কথাও নহয় দিয়াচোন। আৰু এটা কথা তুমি জানানে, এটা সম্বন্ধক ছেকেণ্ড বা থাৰ্ড যিকোনো চান্স দিবৰ কাৰণে সেই দুয়োজনৰ বিয়াৰ আগলৈকেহে চান্স থাকে, তাৰপিছত আৰু নাথাকে। আৰু পিছত কেৱল মানুহৰ ৰিয়েলাইজেশ্যন থাকে, তাত আৰু তোমাৰ কিবা চান্স তুমি মোৰ লাইফত উভতি অহাৰ বা মই তোমাৰ জীৱনত উভতি যোৱাৰ তেনেকুৱা একো নাথাকে, গম পোৱা নে? সেইবিলাক ভবাটোও ভুল হয়। যদি কাৰোবাৰ হৈছা নহয়, সম্পূৰ্ণকৈ হোৱা আৰু সম্পূৰ্ণকৈ লয়েল হৈ থাকিবলৈ চেষ্টা কৰা। আজি মই তোমাৰ লগত কথা পাতি আছোঁ, মোৰ হাজবেণ্ডে যদি গম পায়, তেওঁ মনত বহুত দুখ পাব। হ'ব পাৰে তেওঁ নক'ব পাৰে, বাহিৰত নেদেখুৱাব পাৰে, ঠিক আছে, কিন্তু তেওঁ অন্তৰত আঘাত পাব, আৰু তোমাৰ ৱাইফেও মনত দুখ পাব তেনেকৈ যদি তুমি ফোন কৰি থাকা। সেইকাৰণে সিদ্ধান্তবোৰ নহয় আগতেই ল'ব লাগে। মই তোমাক কৈছোঁ নহয়, চোৰ গ'লে লাঠি, বৰষুণ গ'লে জাপি নিচিনা কৰি একো লাভ নাই, গম পোৱা নে? সিদ্ধান্ত ল'বলৈ যেতিয়া তোমাৰ ওচৰত সময় আছিলে তুমি তেতিয়া ল'ব লাগিছিল। এতিয়া এইবিলাক ভাবি চিন্তি একোতো লাভ নাই। কিয় বুজিবলৈ চেষ্টা কৰা নাই তুমি? নহয়, মই ভুল কি কৰিলোঁ কোৱা? তোমাক ফোন কল এটাহে কৰিলোঁ, তুমি ইমানখিনি কথা শুনাই দিছা যে।
সেইটো বুলি নহয় অ' মই তোমাক কথা শুনোৱা নাই মই জাষ্ট এইটো বুজাবলৈ চেষ্টা কৰিছোঁ যে যি হৈ গ'ল ভালেই হ'ল বুলি ভাবা আৰু যি হ'বলৈ আছে আগন্তুক দিনত সেইফালে ধ্যান দিয়া সেইফালে আগুৱাই যোৱা এনেকৈ নহয় অতীততে যদি তুমি লাগি ধৰি যাবা তেনেহ'লে জীৱনটোত ভৱিষ্যতত আগবাঢ়িবা কেনেকৈ কোৱা মই কৈছোঁ জীৱন দুদিনীয়া হয় বুলি কিন্তু বহুতখিনি আগুৱাবলৈ আছে এতিয়ানো বয়স হৈছে কিমান আৰু বহুত দূৰ যাবলৈ আছে বাকী গম পাইছানে সেইটো কাৰণে এইবোৰ বস্তু বাদ দি নিজৰ জীৱনটোত ধুনীয়াকৈ আগবাঢ়ি যোৱা আৰু জীৱন সংগী হিচাপে যদি কাৰোবাক পাইছা নহয় তুমি বহুত লাকি আছা কিমানে নাপায়ে গম পাইছানে সেইকাৰণে ধুনীয়াকৈ তেওঁৰ লগত তুমি জীৱনটো আগবাঢ়া আৰু এনেকৈ কিয় কৰি আছা কোৱাচোন আগবাঢ়ি যোৱাত কি কি অসুবিধা পাইছা কোৱা অসুবিধা বুলি একো নাই খালি ভাল নালাগিছে তাৰমানে তোমাৰ অবিহনে সেইটোৱে কৈছোঁ সেইটো বস্তু আগতে ৰিয়েলাইজ কৰিব লাগিছিলে যিদিনা তুমি এৰি গৈছিলা সেইদিনা এতিয়াতো আৰু সেইবিলাক ভাবি থাকি একো লাভ নাই